মই যে চিমৰ কথাটো ক'লোঁ, চিমৰ কথাটো এইটো কাৰণে ক'লোঁ, আপোনালোকৰ সুবিধাৰ কাৰণেহে কৈছোঁ। আপোনালোকে বেলেগত গৈ পেলাই 4-500 ভৰাতকৈ মোৰ তাতে কৰিব পাৰিব। মই কম দামত আপোনালোকক নিজৰ ঘৰতে গৈ গুড মৰ্ণিং বন্ধুসকল, কি খবৰ আপোনালোকৰ? মই অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৱেলকাম বেক টু মাই ইউটিউব চেনেল বি বৰ্ডলৈ ব্লগ। এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আপোনালোকে চাই থাকক। মই যেতিয়া ডেলিভাৰী কামটো কৰি আছিলোঁ, তেতিয়া মানে অলপ সোনকালে যাব লাগে ন। এটা অভ্যাস হৈ গৈছিল, মানে ধুনীয়া এটা অভ্যাস হৈ গৈছিল যে সোনকালে সাৰ পাওঁ। মানে এতিয়া যিহেতুকে কামটোলৈ যোৱা নাই এসপ্তাহ বেছি হ'ল মোৰ। সেইটো কাৰণে এতিয়া মানে এটা অভ্যাস হৈ গৈছে দেৰিকৈ উঠা মানে। কামটোত নাযাওঁ যিহেতুকে দেৰিকৈ উঠিম বুলি পেলাই মানে এতিয়া অভ্যাস এটা হৈ গ'ল। অলপ এলেহুৱা ভাৱ এটা হৈ গ'ল। মানে আজি ভাবিলোঁ অলপ সোনকালে উঠি দিওঁ আপোনালোকক, যিহেতুকে আমি গাঁও পৰিৱেশত জন্মগ্ৰহণ কৰিছোঁ ন। ভাল লাগে যেতিয়া ঠাণ্ডা দিনত কুঁৱলীবিলাক ধুনীয়াকৈ আৱৰি থাকে, মানে চৌদিশে যেতিয়া আৱৰি থাকে, ধুনীয়া এটা মানে ভাল লাগি থাকে মানে। আজি ৰাতিপুৱা উঠি পেলাই আপোনালোকক ভাবিছোঁ ধুনীয়াকৈ একদম শান্তি পৰিৱেশ এটা হৈ থাকে ন ৰাতিপুৱা সময়ত, যিহেতু মানুহবিলাক লাহে লাহে মানে সাৰ পাইহে থাকে, এজন দুজনকৈ চৰাই চিৰিকটিবিলাক ধুনীয়াকৈ মানে ৰাতিপুৱা পৰিৱেশটো মানে এটা শীতল হৈ থাকে, মানে শান্তি পৰিৱেশ এটা হৈ থাকে, ধুনীয়া লাগি থাকে মানে এইখিনি সময়। আৰু তাতে ঠাণ্ডা দিনত কলিবিলাক পৰি থাকে, ভাল লাগে। সেইটো কাৰণে আপোনালোকক ভাবিলোঁ ভিডিঅ' এটা আজি মই সোনকালে উঠি পেলাই ভিডিঅ' এটা কৰোঁ। এইটো অভ্যাস মানে এতিয়া অলপ ভাবিছোঁ অলপ সোনকালে উঠিম আৰু কেইদিনমানৰ পাছত আৰু বেলেগ এটা কামত জইন কৰিম বুলি ভাবি আছোঁ। আপোনালোকক ব্লগ দি থাকিম মাজে সময়ে সেই কামটোৰ জৰিয়তে। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু ছাপোৰ্ট কৰি গৈ থাকিব সদায়। বন্ধুসকল, মই জুই পুৰাই আপোনালোকক বিশেষ এটা কথা কৈ দিওঁ, আপোনালোকে অলপ মন দি শুনিব কথাটো। মানে আমাৰ অঞ্চলৰ কোনোবা যদি মানে বিশেষকৈ এয়াৰটেল চিমৰ মানে জিঅ' চিমৰ পৰা যদি এয়াৰটেল বনাব বিচাৰে, মোক ইনবক্সত কণ্টেক্ট কৰিব পাৰে। মই কনফাৰ্ম যেতিয়া হ'ব মই আৰু ভিডিঅ' এটা কৰি পেলাই আপোনালোকক জনাই দিম। আপোনাৰ যদি মানে জিঅ' চিমখনৰ যদি নেটৱৰ্ক প্ৰব্লেম হৈ আছে, হৈ থাকে, তেতিয়া মোৰ তাত আহি পেলাই বনাব পাৰিব। মোৰ তাত আহিব নালাগে বাৰু, আপোনালোকে যেতিয়া মানে মোক কণ্টেক্ট কৰিব, আপোনালোকক ঘৰতে গৈ মই নিজে বনাই দি থৈ আহিব পাৰিম। আপোনালোকক জনাই দিছোঁ, আমাৰ অঞ্চলত যদি কোনোবা আছে যে জিঅ' চিমখন বোলে এয়াৰটেল কৰিব বিচাৰোঁ বা নিউ কানেকশ্যন, যদি এয়াৰটেলত নিউ কানেকশ্যন ল'ব বিচাৰে, নতুন চিম আৰু ল'ব বিচাৰে, তেতিয়া মোক কণ্টেক্ট কৰিব পাৰে। মই তেতিয়া ঘৰতে গৈ আপোনালোকক সেইখন কানেকশ্যনটো দিব পাৰিম, মানে চিমখন বনাই দিব পাৰিম। চিমৰ কথাটো আপোনালোকক ক'লোঁ, চিমৰ কথাটো কোৱাৰ লগতে আপোনালোকক কথা এটা কৈ থওঁ যে মোৰ ভিডিঅ'সমূহ বিশেষ এটা ভাল নহ'ব পাৰে। আপোনালোকে ছাপোৰ্ট দি যাব। আমাৰ কোনোবা ভিডিঅ'টো যদি আমাৰ কোনোবাৰ ওচৰৰ বা যিকোনো প্ৰান্তৰ মানুহে চাই আছে ভিডিঅ'সমূহ, মোৰ ভিডিঅ'সমূহ পাইছে, প্লিজ ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব। আৰু কিবা ক'ত ভুল হৈছে, কি কথা, এইবিলাক ধুনীয়াকৈ আপোনালোকে ভুলটো আঙুলিয়াই দিব মোক। মই তেতিয়াহে সাহস পাম মানে ভিডিঅ' কৰি যাবলৈ। আপোনালোকে সেইটো কথা আপোনালোকৰ পৰা মই বিচাৰিলোঁ, কমেণ্টটো বিচাৰিলোঁ। আপোনালোকে জনাই দিব ক'ত কেনেকুৱা বেয়া হৈছে। মই চেষ্টা কৰি আছোঁ ভিডিঅ' সদায় এতিয়া ৰেগুলাৰ দিবৰ কাৰণে। এইকেইদিন মানে অলপ কিবা এটা প্ৰব্লেম হৈছিল, মই ভিডিঅ' দিয়া নাছিলোঁ ক'তো, মানে তেনেকৈ গৈছোঁ যদিও মই ভিডিঅ' বনোৱা নাই। আপোনালোকে ছাপোৰ্ট কৰি যাব সদায়, মই তেতিয়াহে মানে আগলৈ আগবাঢ়ি যাব পাৰিম। মই যে চিমৰ কথাটো ক'লোঁ, চিমৰ কথাটো এইটো কাৰণে ক'লোঁ, আপোনালোকৰ সুবিধাৰ কাৰণেহে কৈছোঁ। আপোনালোকে বেলেগত গৈ পেলাই 4-500 ভৰাতকৈ মোৰ তাতে কৰিব পাৰিব। মই কম দামত আপোনালোকক নিজৰ ঘৰতে গৈ ধুনীয়াকৈ বনাই দিম, কানেকশ্যনটো দি দিম। চিন্তা কৰিব নালাগে। নিজৰ অঞ্চলৰে মানুহ যেতিয়া, নিজৰ ককাই ভাই হিচাপে, ঘৰৰ হিচাপে ধুনীয়াকৈ কৰি দিম কম দামতে, চিন্তা কৰিব নালাগে। তথাপিও মানে বেলেগত গৈ পেলাই আৰু খৰচটো হয়, আপোনাৰ বেলেগত যোৱাৰ লগতে কিবা এটা খৰচ হয় এক্সট্ৰা, তথাপিও আৰু 4-500 ভৰিব নালাগে মানে। মই তাতকৈ কম খৰচতে কৰি দিম, আপোনালোকে চিন্তা কৰিব নালাগে। সেইটো কাৰণেহে আপোনালোকক ইনফৰমেশ্যনটো দিলোঁ।